নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জাৰ্নি জাংচন বাই ভাগ্যলক্ষ্মীলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব। কিবা ভুল হ'লে শুধৰাই দিব, আঙুলিয়াই দিব, আৰু যদি ভাল পায় তেতিয়াহ'লে মোক যেন উৎসাহ দিয়ে। আজি আলহী আহিব, সেইকাৰণে ভাবিলোঁ হাঁহ বনাওঁ, হাঁহ কোমোৰা মাংস। সেইবাবে হাঁহখিনি 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থলোঁ নিমখ হালধি দি। সেয়া দেখিছে কোমোৰা কেনেকৈ ভাঙিছোঁ। আপোনালোকে বাৰু পাৰেনে কোমোৰা কাটিবলৈ? মই হ'লে বৰ দিগদাৰ পাওঁ দেই। জহা কোমোৰা এটা আনিবলৈ ক'লোঁ মানুহজনক। জহা কোমোৰা আৰু ভাল হাঁহৰ মাংস আনিবা দেই, সেই বুলি ক'লোঁ। আনি দিলে যেনিবা। আলু কোমোৰা কাটি আলুও ভাজিলোঁ, কোমোৰাখিনিও অকণমান ভাজি থৈ দিলোঁ। লগতে ভাবিলোঁ সৰু আলু, পাপৰ, বাদামৰ এটা ছাইড ডিছ কৰিম। সেইকাৰণে সৰু আলুখিনি কুকাৰত নিমখ অকণমান দি, পানী অকণমান দি এটা প্ৰেছ অহাকৈ বহাই থলোঁ। আপোনালোকেও চাগে খাই ভাল পায় সৰু আলুৰ ছাইড ডিছটো। সেয়া কোমোৰা হ'লেই, আলুও কাঢ়ি থলোঁ। কোমোৰা হাঁহৰ মাংস প্ৰায় সকলোৱে বনাব জানে, সকলোৱে খায়। সেইটো আকৌ নতুন একো দিবলগীয়া ইয়াত নাই। তথাপিও মই নিজৰ লাইফৰ কিছুমান সৰু সৰু মুমেণ্ট শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ইউটিউবত। আপোনালোকে যদি ভাল পায় আগবাঢ়ি যাম। এইফালে তেলখিনি গৰম হোৱাৰ লগে লগে পাঁচফোৰণ অকণমান দি দিলোঁ। লগতে শুকান জলকীয়া, তেজপাত দি অকণমান ভাজিম। পিঁয়াজ কাটি থৈছোঁ। এইখিনি অকণমান লৰাই মেলি হ'লে মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি অকণমান ৰঙচুৱা হ'বলৈ দিব। পিঁয়াজখিনি ভাজিছোঁ। তাৰ পাছতে মই ইয়াত আদা নহৰুৰ পেষ্ট যিখিনি কৰি থৈছোঁ সেইখিনি দি দিম। কিন্তু কথাটো হ'ল যে আদা নহৰু দিয়াৰ পাছত হাঁহ মাংস দিম, কোমোৰা দিম, সেইবোৰ কৰিবলৈ থাকিলে ছোৱালীৰ উৎপাতত একেবাৰে মাংস হ'বলৈ ল'লেই। ইয়াতে এতিয়া মাংসখিনি যিহেতু ভাজা হ'ল, বহুত দেৰি ভজা হ'ল, এতিয়া মই ইয়াত অকণমান পানী এড কৰিম। আপোনালোকে জোখটো চাই ল'ব কিমানকৈ দিয়ে। নিমখখিনিও জোখমতে চাই ল'ব, কাৰণ মেৰিনেট কৰোঁতেই নিমখ হালধি দিয়া হৈছিলে। সেইকাৰণে আকৌ বেছিকৈ দি নিদিয়ে যাতে, সেইটো অকণমান সাৱধান হ'ব। এইখিনি অকণমান লৰাই দিছোঁ। লৰাই পেলাই ঢাকন দি থৈ দিম। আপোনালোকে শেষৰ ফালে কিন্তু 1-2টা চিটি মাৰি দিব, তেতিয়া ধুনীয়াকৈ সিজি উঠিব। আনফালে মই মাছৰ টেঙা জোল অকণমান বনাম বুলি ভাবিলোঁ। সেইকাৰণে তাৰ আগতে মই গোটেইখিনি বস্তু দেখিছেই নহয়, মটৰ, ফুলকবি, বিলাহী, আলু, তেনেকৈ পানী নিমখ দি পেলাই 3টামান হুইচেল অহাকৈ কুকাৰত সুমুৱাই দিলোঁ। এয়া হৈ গ'ল। দেখিছেনে বন্ধুসকল? সেয়া হৈ গ'ল। এইফালে হ'ল, ইফালে আলহী পালেহি। আলহীক ভিতৰলৈ অনা হ'ল। তাৰ পাছত মই পাভ মাছখিনি ভাজি ল'লোঁ। ইয়াতকৈ কমকৈ ভাজিলেও হয়, কিন্তু মই এনেকৈ ভাল পাওঁ, বা আমাৰ ঘৰৰ মানুহখিনিও অকণমান ভাজি পেলাই খাই বেছি ভাল পায়। কাৰণে অকণমান মচমচীয়া হ'বলৈ দিলোঁ। মচমচীয়া হোৱাৰ পাছতে আমি এইখিনি মাছখিনি উঠাই থৈ দিম, কাঢ়ি থৈ দিম। সেই একেখিনি তেলতে আদা নহৰু অকণমান দি, জলকীয়া, মই ইয়াত অৱশ্যে জলকীয়া ব্যৱহাৰ কৰা নাই, কাৰণ আমাৰ সৰু ল'ৰা ছোৱালীয়েও খাব, সেইকাৰণে দিয়া নাছিলোঁ। আপোনালোকে যদি জলকীয়া খাই ভাল পায় আন্দাজমতে অকণমান জ্বলা কৰি ল'লেই হ'ল। আদা নহৰু দি জোলখিনি বহাই, সেই জোলখিনি যেতিয়া হৈ উঠিছে, পানী অকণমান এড কৰি পেলাই তাত মাছখিনি বহাই দিলোঁ। এইফালে দেখিছেনে আমাৰ পোৱালি পাৰ্টিৰ কিমান উৎপাত। চিঞৰ বাখৰ কিৰিলি পাৰি আছে গোটেইখন। মোৰ খুৰাৰ ল'ৰাৰ ছোৱালী, মোৰ ভতিজা, আৰু এইকণ মোৰ ছোৱালী। গোটেইবিলাকে উৎপাত কৰি আছে, ফূৰ্তি কৰি আছে। আলহী আহিলে বৰ ভাল লাগে নহয়নে বাৰু? খুব ভাল লাগে। সেয়া খানা ৰেডি হৈ গ'ল।
চবেই তাৰপিছত খাবলৈ বহিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ ৰাইজ।